চাওক দাদা, এইবাৰ মই মাক পূৰা 8 দিন বেছি ৰাখিছোঁ। আপুনিতো জানে কিমান অসুবিধা হয়। মই কিবাকৈ ঘৰটো চলাই আছোঁহে খালি। বাহ ৰাজু বাহ, তোৰ এই 8 দিনতে হালত বেয়া হৈ গ'ল। মনত আছেনে যেতিয়া তোৰ দেৱালীত তোৰ তিৰি ঘৰত গৈছিলি, তেতিয়া পূৰা 17 দিন মই এক্সট্ৰা মাক ৰাখিছিলোঁ। মনত আছেনে? এতিয়া কথা ওলাইছে যিহেতু মই ক'বই লাগিব। মনত আছেনে আপোনাৰ তিৰিয়ে যে মাক শাৰী এযোৰ দি পঠাইছিলে? সেই একে ছেইম শাৰী মোৰ কাম কৰা বাইজনী পিন্ধি আহিছিলে। মই যে ইমান লাজ পাইছিলোঁ জানেনে আপুনি? হ'ব ৰাজু, মনে মনে থাকা। মইতো ভাল শাৰী আনিছিলোঁ। এতিয়া কি বুঢ়ীজনীলৈ মই ডিজাইনাৰ কাপোৰ লৈ আহিম নেকি? কমচে কম শাৰী এটাতো কিনি দিছোঁ, তইতো সেইটোৱে দি পোৱা নাই। চাওক বাইদেউ, আমি কি কৰোঁ কি নকৰোঁ সেইবোৰ হিচাপ ল'ব নালাগে আপুনি। এতিয়া যদি আমি হিচাপ কৰিব বহি যাওঁ, তেতিয়াহ'লে লাজত পৰিব আপোনালোকে। হে ভগৱান, মোক এই দুনিয়াৰ পৰা উঠাই কিয় লৈ নাযায়? এইবোৰ দেখি থকাতকৈ মৰি যোৱাই ভাল। আইতা, মই যেতিয়া ডাঙৰ হ'ম আৰু চাকৰি কৰিম, তেতিয়া তোমাক বহুত হেপিত ৰাখিম। বাবা, তেতিয়ালৈ মই থাকোঁ নে নাথাকোঁ নাজানো, কিন্তু তোমাৰ মা দেউতাক কেতিয়াও দুখ নিদিবা। তেওঁলোকক সদায় সন্মান কৰিবা। আৰে মা, আপুনি এইবোৰ কি শিকাই আছে তাক? কি উল্টা পুল্টা শিকাই আছে? মই তাক সদায় ভাল শিক্ষাহে দিছোঁ। আপুনি তাক উল্টা পুল্টাবোৰ শিকাই নাথাকিব। অঁ বোৱাৰী, শিক্ষা দিয়াত মোৰেই চাগে কিবা কমি আছিলে। শুনিছোঁ আপোনাৰ এইবোৰ কথা। এতিয়া যাওক, আপোনাৰ নিজৰ বস্তুখিনি বান্ধিৰ কাৰণে কেইদিনমানৰ কাৰণে ইয়াৰ পৰা ওলাই যাওক, আৰু আমাকো অকণমান শান্তিত থাকিব দিয়ক। অশান্তি হৈ গৈছে মানুহ আৰু। ব'লা মা, এতিয়া আৰু ইহঁতৰে সুখৰ দিন। আৰু মা, লৈতো গৈ আছোঁ তোমাক, কিন্তু অলপ ঢঙত থাকিবা দেই, কৈ দিছোঁ মই আগতে। 1 মিনিট ৰ'ব মা, আপোনাৰ এই হাৰখন ইয়াতে থৈ যাওক। জানো দামী হয়, আপোনাৰে হয়, কিন্তু ক'ৰবাত হেৰাই যাব পাৰে ন, তো ইয়াতে থৈ যাওক আপুনি। ৰিংকি, এইটো দেউতাই মাক দিছিলে, তো মায়েতো মৰাৰ আগত এইটো নুশুলে। তেন্তে তুমি হাৰৰ সপোনটো পাহৰিয়ে যোৱা। শুনা, মোক মোৰ মাৰ ঘৰত থৈ আহা। মই এই বুঢ়ীজনীৰ লগত থাকিব নোৱাৰোঁ। তুমি এইবোৰ কি কৈ আছা? মায়ে শুনি আছে ন? শুনি আছে যদি শুনিব দিয়ক, মই ভয় কৰি আছোঁ নেকি? বাবা, গাড়ীখন আগতে অকণমান ৰখাই দিয়ে, সেই মন্দিৰখনত গৈ অকণমান সেৱা কৰি আহোঁ। যোৱা মা, আৰু সোনকালে আহিবা, মোৰ এনেই লেট হৈছে। অঁ বাবা, তই সদায় সুখত থাক। এই মাজনী আৰু ক'ত গুচি গ'ল এতিয়া? আগতেই ক'লোঁ যে মোৰ লেট হৈছে। নিজৰ বাহিৰে মানে কাকো একো বুজিয়ে নাপায়, একো চিনিয়ে নাপায়। মা, অঁ মা, হ'লনে নাই তোমাৰ? ইজনী আছেনে নাই? আগতেই ক'লোঁ যে লেট হৈছে বুলি, তথাপিও মানে অকণমান চিন্তা নাই। আৰে, এই বুঢ়ীজনী আকৌ ক'ত গুচি গ'লনো? মাক ক'তো বিচাৰি নাপালোঁ, জানো ক'ত বা গ'ল। ভালেই হ'ল ন, গুচি গ'ল? যাব দিয়া য'তে যায়। ব'লা সোনকালে ঘৰত, মোৰ টোপনি লাগিছে। ঠিক আছে ব'লা। দাদা, বৌ, আজি মাক ল'ব আহিছোঁ মই নিবিচাৰোঁ যে এদিনো লেট হওক আৰু পিছত এইটোকে গান গাই থাকক। কিন্তু মাতো মোৰ লগত নাই। মা নাই মানে? মাতো মোৰ লগতো নাই, তেন্তে ক'ত গ'ল মা? বা, আজি বৰ মনত পৰিছে মালে। 2 মাহ হৈ গ'ল, এটা ফোন নকৰিলা, আৰু আজি ইমান মৰম দেখাইছা যে? মানে কি হ'ল জানানে ৰাজু, আমি যেতিয়া তোৰ ঘৰৰ পৰা আহি আছিলোঁ, তেতিয়া মানে মা মন্দিৰ এখন দেখিছিলে আৰু তাত পূজা কৰিবলৈ নমিছিলে। তো সেৱা এটা কৰিম বুলি আহিম বুলি ক'লে, কিন্তু তেতিয়াৰ পৰা মানে মাৰ খবৰ নাই, ক'ত জানো গ'ল, গমেই নাই একো নাই, যি হ'ল ভালে হ'ল। কমচে কম এতিয়াৰ পৰা আমি শান্তিটো থাকিম। আপুনি ঠিকেই কৈছে দাদা। আফচোচ, বাছ এটাৰে থাকি গ'ল, সোণৰ নেকলেছডালো লগত লৈ গ'ল। दिल मेरा हर बार ये सुनने को बेकरार है, कहो ना प्यार है, कहो ना प्यार है। মই আহি গ'লো। কিন্তু ইমান লেট কৰিলা যে? সেই নক'বা আৰু, যেনে তেনে পলাই আহিছোঁ মন্দিৰত সেৱা কৰিব যাওঁ বুলি। অঁ, ভালেই কৰিলা। ব'লা এতিয়া আমি আমাৰ সুখৰ সংসাৰ পাতিম।